বাড়ির পর এখানে একদম কাম করে বাগান ইয়ের বাগান দেখেন টমেটোর বাগান রাত্রিতে বাগান পুরা কমপ্লিট করে দিছে কমপ্লিট দোকান দিছি যিকোনো বস্তু আমি এটা প্রপারলি শিখার বহুত দরকার তার কারণে আমি শিখি আসছি যে গাইস এটা বস্তু লক্ষ্য কৰিবা ছাগলবিলাকে তলের বস্তু নাখায় উপরের বস্তুহে খায় তোমাক মই দেখুৱাই আছো চা যে আছে এই তলের ঘাসগিলা নাখায় কিন্তু হা উপরের গিলা মই খাবা ধৰিব আজি দিনটো অলপ একদম ডাউৰীয়া বতৰ পানীকে গেল কেতিয়াবা ভাল লাগে পানী পড়লে আৰু কেতিয়াবা একদম বৰিং লাগি যায় ৰাস্তাত পানীৰ বাদে ওলোৱা নাখায় তাৰপিছত বা ক'ৰবাত যাবৰ কাৰণে পানী এনেকৈ তো এতিয়া 10টা বাজিল আজিৰ কাৰণে গুড নাইট কালি নেক্সট মৰ্ণিঙত ৰ'বা গুড নাইট মোৰ কাৰণে হোৱা নাই এতিয়া বহুত কাম আছে গুড নাইট গুড মৰ্ণিং গাইজ ৰানিং কৰিব যাব চালোঁ কিন্তু নাপালোঁ কি 6টা মান বাজিল নেকি 5:55 তো উঠাই নহ'ল দৌৰাব উঠিব চালোঁ উঠাই নহ'ল এনেকাই হয় ডেইলিকে এতিয়া কিবা কৰিবা চাবি ৰাতিপুৱা ভাবি থবি এনেকা কৰিম ন হয়তো আলচি লাগিব কিবা কৰিব আৰু এইফালে চা না আমাৰ ৰাস্তাটা কেনেকা এই যে জায়গাটা আছে না এই জায়গাটাত বোলে আমি খানা খাইছোঁ আজি বহুত এটা লগ লাগি মানে আৰু সেইফালে একডাল খেতৰো গাছ আছিল হা এইডালত বোলে মই একদম দৌলাই বোলে খেৰ বাঢ়িছোঁ এনেকা মানে চবল দেখিছোঁ আৰু এইফালে ৰাস্তাটা চা এনেকা লাগি আছে যে কি পানী আহিব নেকি এনেকা লাগি আছে পানী আহিব চাগে পানী আহিলেতো বেয়া হ'ব ভাই মই আহিছোঁ আজি ৰাতিপুৱাতে বাৰীত আৰু এতিয়া স্কেলেটাৰ ভাড়া তো কেইদিনমানৰ আগতে গোটেই একদম চুচাৰ কৰি দিছে ভাঙাই হাৱা পানীয়ে বহুত বস্তু ভাঙছে গাছ ভাঙছে কি ভাঙছে বহুত ভাঙছে তো বহুত দেখুৱাই আছিলোঁ এডাল গাছ উঘৰিছে চা 2ডাল নহয় 1ডাল 2ডাল 3ডাল আৰু তামোল গাছ চালে এনেকা হৈ গৈছে এইডাল তামোলো এনেকা হৈছে ইডাল তামোলো এনেকা হৈছে পিছত এইডাল তামোলো এনেকা হৈছে এইডাল গাছো এনেকা হৈছে এই কুকুৰটোক লাগে কি আহি আছে বাৰে বাৰে আৰু এই দি একদম হাঙাৰখান ভাঙাইছে এই দি হাঙাৰখান ভাঙাইছে আৰু এইটা কি দেখা পাই ইয়াৰ পৰা এইটা হৈছে আমাৰ নদী হলঙা নদী
আৰু ইয়াতে আমি মাছ মাৰোঁ কেতিয়াবা আৰু অলপখানি কাম কৰোঁ, তাৰপিছত লগ পাম।